ঘৰ ভাঙি গোটেই শেষ কৰিলে। পাকঘৰৰ বেৰা চেৰা ভাঙিলে। কিয়? আমাৰ পাকঘৰৰ বেৰা চব ভাঙি পেলালে। কিহৰ কাৰণে কৈ আছোঁ, আৰু বহুত বেয়া লাগি আছে। পাকঘৰটো ভাঙি পেলালে। কৈ আছোঁ, চাই থাকিব আমাৰ পাকঘৰৰ কি অৱস্থা হ'ল, এতিয়া কি কৰি আছে চাই থাকিব। এইটো আমাৰ পাকঘৰ আছিল। চব চাৰা চামান সকলোবিলাক আলে-বিলে হৈ আছে, কাৰণ আমাৰ পাকঘৰটো ভাঙিছে। বহুত পুৰণা পাকঘৰ, আচলতে এইটো 13-14 বছৰৰ পাকঘৰ। সেইটো আজি ভাঙিলে কাৰণ বহুত বেয়া হৈছিল, বেৰাবোৰ খহি পহি গৈছিল। সেইকাৰণে নতুনকৈ বেৰা, সেই পুৰণা বেৰাখিনিয়ে নতুনকৈ লগালোঁ, অলপ মেৰামতি কৰি কিনে। সেই টিঙেদি বেৰা দিলে। সেই অলপ বহুত মানে কি, নতুন বস্তু এটা লগাইছে, ভালো লাগিছে বাৰু। এটা নতুন ভাল, আগতকৈ বহুত ভাল দেখা হ'ব, কিন্তু বেয়া লাগিছে কাৰণ বহুত পুৰণা বস্তু এটা এনেকৈ ভাঙি পেলালে ন, এতিয়া মনটো বহুত বেয়া লাগে। আৰু এইটো ঘৰ এই ঘৰটো আমাৰ আইতাৰ ঘৰ পোৱাত দিনৰে আছিল। 15-20 বছৰমান হৈছে কিজানি। 20 বছৰমান হৈছে এই পুৰণা ঘৰটো। এইটো পিছক ভাঙিব লাগিব। এতিয়া বস্তু বহুত বেয়া হৈ আছে, আলে-বিলে হৈ আছে, মানে চব লেতেৰা হৈ আছে। কালি যিহেতু আমাৰ কাম কৰা মানুহ আহিছিল, তো আজি চব চাফাই কৰিছোঁ। মানে বহুত লেতেৰা হৈ আছে আৰু ঘৰ-চৰ, এখন গাড়ী-চাড়ী এইটো ঘৰতে মানে গাড়ী আৰু পাকঘৰটো আমাৰ তাতে বাৰাণ্ডাখনতে আছিল। এই চৌকাটো তাতে আছিল। এতিয়া বৰ্তমান চৌকাটো এইটো ঘৰতে আনিছোঁ, মানে এইটো ঘৰতে বনাম। তাৰে পিছত বস্তুবিলাক ইয়াতে আমি চিফ্ট কৰিম, এই ঘৰটোতে। চাই থাকিব। আৰু মই কিছুমান চাফাই কাম কৰি আছোঁ, টেমা-চেমাবিলাক বহুত লেতেৰা হৈ আছিল। গেছ-চেছ চব আলান্ধ কৰি আছিল, আৰু মাকৰা জালো গুচালোঁ। টিঙত বহুত মকৰা জাল আছিল, চাফাই কৰিলোঁ। তাৰে পিছত চাই থাকিব। একবাৰ আমাৰ এই ঘৰটো অলপ টুৰ এটা দিওঁ, লেতেৰা হৈ আছে তথাপিও দিওঁ অলপ, চাব। চাই থাকিব। এইটো চৌকাটো ইয়াত বনাইছে। পানী মই বৰ্তমান এইখিনি চিজিল কৰি আছিলোঁ, এইগিলাখান মুচি আছিলোঁ, টেমাখিনি চাফাই কৰিলোঁ। সেইগিলাখান চব আলান্ধ উঠি আছিল, ভঙা পুঠা জৰ্জা। আমাৰ বহুত পুৰণা টিভিটোতো বৰ্তমান ৰিচাৰ্জ নাই, আৰু ডিছখনো বেয়া হৈ আছিল। এতিয়া ঠিক নকৰোঁ, এতিয়া পিছত লাহেকৈ মেৰামতি কৰিম। এইখন মোৰ গাড়ীখন। এয়া দীঘলপাত। কালি যিহেতু গৰু বিহু, তো আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা থাকিল আপোনালোকক। সকলোৱে হাঁহি ধেমালিৰে থাকিব, ফূৰ্তি কৰি থাকিব সদায়। নতুন ৰংবোৰ জীৱনৰ উপভোগ কৰিব। সেয়াই, সুখ-দুখ চবৰে লাইফতে থাকে। তথাপিও হাৰ নামানিব, ডিপ্ৰেশ্যনত নাযাব, সদায় হেপ্পী হৈ থাকিব। মোৰ দৰে মই যি পৰিস্থিতিত আছোঁ, তথাপিও মই বহুত হেপ্পী। কাৰণ এদিনাখন ময়ো চেষ্টা কৰিম, এইখন ঘৰৰ পৰা বেলেগ মানে ৰূপান্তৰ কৰিম। মই এতিয়া যি ঘৰত আছোঁ বা যি পৰিস্থিতিত আছোঁ, মই ৰূপান্তৰ কৰিম, পিছত চেঞ্জ কৰিম। সেইটো মোৰ প্ৰতিজ্ঞা থাকিল। চাই থাকিব, মইনো কি কৰোঁ, চাই থাকিব।
এতিয়া ভিতৰত কিমান লেতেৰা সোমাই আছে চাব চাওকচোন। দেখিব পাৰিছেনে এইগিলাখান কিমান লেতেৰা এইগিলাখান। মই মাকৰা জাল চাফা কৰিছিলোঁ তো মাকৰা জালখিনি শাৰী শাৰী দিছোঁ বেৰাই বেৰাই। চ' ইয়াত চব পৰিল এয়াই এইগিলাখান ইটা মই এইকেইডালে শাৰী মিডিয়া ডাব চাহ দিছোন মোক দিয়ে দিছোন দেখা ডাঙৰ ডাব খাম ডাব নহয় ডাব নাৰিকল দেখা দি মেলি আজি বহুত কাম ক'ৰবাত বোলে পাইছিল বোলে ডাবখিনি তাকে মায়ে আনি দিছিল খালোঁ বহুত ভাল লগা। মায়ে মোক দিলে। মই ঘৰ চৰখিনি এতিয়া চাফা কৰোঁ। এতিয়া বৰ্তমান এনেকৈ কেমেৰা লৈ কিনে এনেকৈ চাফ কৰাৰ অলপ অসুবিধা হয়। অলপ মোবাইলটো থোৱাৰো অসুবিধা হৈ আছে। যিহেতু জাগা নাই মই তেতিয়া কাম কৰি থাকোঁতে ক'ত থৈছিলোঁ দেখাই দিব। ইয়াত থৈছিলোঁ। এইটো গেছটো তাতে এনেকৈ আজলি থৈ দিছিলোঁ। তো মোৰ জাগা নাই থোৱাৰ কাৰণে সেইকাৰণে অলপ দেখা পাওঁতেও অলপ অসুবিধা হ'ব পাৰে। জাগা নাই অসুবিধা হয়। মই কামখিনি আগতে কৰি লওঁ চাফাৰ কামখিনি। তাৰে পিছত কি কৰিম দেখুৱাই আছোঁ। মই মায়েৰ আগত ভিডিঅ' বনাম। মই কিন্তু লিখিতত কথা নকওঁ, কথিততে ক'ম কাৰণ লাজ লাগে মোৰ মায়েৰ আগত কথা ক'বলৈ এনেকৈ চাব। মায়ে কি কৰি আছা ঘৰ মচি আছোঁ। কালি ঘৰ ভাল কৰিলে ঘৰটো মচি আছোঁ। ঘৰটো কালি ঘৰটো কাম কৰা মানুহে কাম অলপ ভাল কৰিছোঁ। এতিয়া মচি দিছোঁ। বেৰাও মচিব লাগিব অকণমান গোবৰ আৰু মাটি দি মুচিব না অকণমান মচি দিছোঁ। বেৰাখন মাটিখিনি অলপমান কোমল গজিব লাগিব না গোটা হ'ব নহ'লে মই মুচপা পাং না নাপাং নাজনো। মই কলেজতো যাব লাগিব। নালাগে নমান বেৰা মচিব ময়ে মচিম। মায়ে মুচিব গ'লে মায়ে এতিয়া চাহ হ'ব। ৰাতিপুৱা চাহ খোৱা নহ'ল পানী আহিল সেইকাৰণে চাহ হ'ব নালাগে। এতিয়া 10টা বাজিল কিজানি নহয় 9টা বাজে 8টা 45 হ'ল। মই চাহ বনাই দিওঁ এতিয়া চাহ হ'ব বোলে। মায়ে চাহ পানী আহিলোঁ। এতিয়া মই ভাত বনাম। ভাত বনাই উঠি কিনে কলেজলৈ যাবলৈ ৰেডি হ'ম। চাই থাকিব। मुझे अंदाज़ा नहीं है कितने पानी लगाना है। पानी কি হ'ল বাজ নাই তো দুটা কেইটা কাটিছে মই কেইটা কাটিছে দুটা 50 টাকা আৰু 5 টাকা এটা লাগব। बहुत ही काम बाकी है और मैं जो उस रूम तक साफ कर रही थी तो वहाँ से इधर सामान आने लाते वहाँ का सामान वही ठीक गई। तो মই এতিয়া সেই বাচন বনি ইয়াৰ পৰা পাকঘৰলৈ নিওঁ। এতিয়া জাষ্ট মই কলেজলৈ আহি পালোঁ। আজি অৱশ্যে চাইকেল লৈ আহিছোঁ সেইকাৰণে দেৰি হ'ল। কলেজ আহি পালোঁ। এইকেইটা লাজ কৰে ব্লগ বনাব লাগে। এইকেইটা বহুত লাজ কৰে। ময়ো লাজ কৰোঁ কিন্তু
চাই থাকিব মোৰ লগে এটা বহুত লাজ কৰে মোক ভিডিঅ' বনাব নেদে শান্তিমতে নেদাওঁতে কাকো নেদাওঁ এনাই চাইছোঁ মই ভিডিঅ'টো কেনে দেখি মোৰ মুখখন এতে ভালে নেকি তোমাৰ নামটো কওঁ Kana manon laga